বৰ্তমান সময়ত আমি এমজেনৰেগাৰ জব কাৰ্ড হোল্ডাৰসকলক ই শ্ৰম পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন কৰি আছোঁ। কিন্তু এই ৰেজিষ্ট্ৰেশ্যন কৰোঁতে আমি জব কাৰ্ড হোল্ডাৰৰ নাম্বাৰ বা তাৰ ডিটেইলছ বা জব কাৰ্ড হোল্ডাৰ হয় বুলি কোনো অপশ্যন ছিলেক্ট কৰাৰ সুবিধা নাথাকে। সেইবাবে ই শ্ৰম পৰ্টেলত জব কাৰ্ডসকলক ৰেজিষ্টাৰ কৰি আমি পুনৰ এমজেনৰেগা MISত মেনুৱেলি ডাটাখিনি আপলোড কৰিব লাগে। আৰু এই কামখিনি কেনেকৈ কৰোঁ আমি চাওঁ আহক। আমি ই শ্ৰম পৰ্টেলত ডাটাটো ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আমি এমজেনৰেগাৰ PO লগইন কৰিম বা GP লগইন কৰিম। কৰি পেলাই D1ৰ যিটো ৰেজিষ্ট্ৰেশ্যন টেব থাকে তাৰ শেষৰ ফালে 11 নম্বৰত এটা ই শ্ৰমৰ নতুন লিংক দিয়া হৈছে। তাত আছে আপডেটেড কাউণ্ট অফ ৰেজিষ্ট্ৰেশ্যন ডান বাই এমজেনৰেগা বেনিফিচিয়াৰী অন ই শ্ৰম পৰ্টেল। আমি তাত ক্লিক কৰিম। ক্লিক কৰিলে আমাৰ নতুন মেনু এখন খোল খাব। ইয়াতে খুলিলে আমি দেখিম যে আমাৰ GP ৱাইজ নাম্বাৰ অফ বেনিফিচিয়াৰী ৰেজিষ্টাৰ্ড অন ই শ্ৰম পৰ্টেল সেই ফিগাৰটো 0 হৈ থাকিব যদি আমি এতিয়ালৈকে একো ডাটা ভৰোৱা নাই। আৰু যদি আমি আগতে ভৰাইছোঁ সেই ফিগাৰটো তাত শ্ব' হ'ব। তাৰ কাষতে আমাৰ এটা এডিট বটন থাকিব আৰু এই এডিট বটনটো ক্লিক কৰিয়ে আমি ডাটাখিনি আপডেট কৰিব পাৰিম। আমি এডিটত ক্লিক কৰিলোঁ। কৰি পেলাই আমাৰ যদি ফিগাৰটো 0 আছিলে আৰু আজি আমি সেই GPৰ 10জন জব কাৰ্ড হোল্ডাৰক আমি ৰেজিষ্টাৰ কৰিলোঁ, তেতিয়াহ'লে আমি 10 ভৰাই কাষতে থকা আপডেট বটনটোত আমি ক্লিক কৰিম। ক্লিক কৰিলে আমাৰ সেই GPৰ যিখিনি ই শ্ৰম ডাটা আপলোড হৈছিলে এইটো আমি আপডেট কৰিব পাৰিম। আমাৰ মেছেজটো আহিলে আমি অ'কে কৰিলোঁ, আমাৰ সেই GPৰ ডাটাটো শ্ব' হৈ গ'ল। অথবা আমাৰ এনেকুৱা হ'ব পাৰে আজি আমি 10জন কৰিছিলোঁ, কৰি আপডেট দি থ'লোঁ। নেক্সট দিনাখন আনাদাৰ আমি 20জন কৰিলোঁ। তেতিয়া টোটেল যোৱাকালিৰ 10 আৰু আজিৰ 20 মিলাই 30 হ'ব। গতিকে আমি এবাৰ ফিগাৰটো এডিট কৰি 30 ভৰাই পেলাই আমি আপডেট কৰি ছেভ কৰিম। কৰিলে আমাৰ ই শ্ৰম পৰ্টেলৰ যিখিনি জব কাৰ্ড ৰেজিষ্ট্ৰেশ্যন কৰিছিলোঁ তাৰ ডাটাটো এনৰেগাত মেনুৱেলি আপডেট হৈ যাব। ইয়াৰ পিছত যদি আমি ৰিপৰ্টটো চাব বিচাৰোঁ তেতিয়াহ'লে আমি MIS ৰিপৰ্টত যাম। গৈ পেলাই তাৰ শেষৰ পিনে R32 ই শ্ৰম এটা নতুন ৰিপৰ্টৰ লিংক আহিছে। সেই লিংকত যদি আমি ক্লিক কৰোঁ, যিটো লিংকত লিখা আছে এমজেনৰেগা বেনিফিচিয়াৰী ৰেজিষ্ট্ৰেশ্যন ষ্টেটাছ অন ই শ্ৰম পৰ্টেল এজ ৰিপৰ্টেড বাই state/UT থ্ৰু NREGASoft। আমি তাত যদি ক্লিক কৰোঁ আমি চাব পাৰোঁ যে আমাৰ কিমান ডাটা ৰেজিষ্ট্ৰেশ্যন হৈছে। ইয়াতে আমি ক্লিক কৰিলোঁ। কৰিলে আমাৰ ইয়াত ডিষ্ট্ৰিক্ট ৱাইজ আমাৰ কিমান এক্টিভ ৱৰ্কাৰ আছে আৰু তাৰ এগেইনষ্টে কিমান আমি আপলোড কৰিলোঁ, ই শ্ৰমত ৰেজিষ্ট্ৰেশ্যন কৰিলোঁ, সেই ডাটাখিনি আমি ইয়াত চাব পাৰোঁ। তেনেকৈ আমি ব্লকত ক্লিক কৰি তাৰ GP কেইটাৰ ডিটেইলছখিনি আমি চাব পাৰোঁ। এইখিনিয়ে হ'ল এমজেনৰেগা জব কাৰ্ড হোল্ডাৰখিনিক ই শ্ৰম পৰ্টেল ৰেজিষ্টাৰ কৰাৰ পিছত কেনেকৈ আমি NREGASoftত ডাটা আপলোড কৰিম আৰু কেনেকৈ ৰিপৰ্টখিনি চাব পাৰোঁ। ধন্যবাদ।